Hello students, so welcome to my channel Chanos Physics Classes. আজি আমি HS first year or খুবই এটা important topic projectile motion or বিষয়ে ডিসকাস কৰিম. So projectile motion হল যিকোনো এটা অবজেক্ট আমি যদি থ্রো কৰো তেতিয়া গ্ৰেভিটিৰ আন্ডাৰত ই যেটো মোশন ফলো কৰে তাক projectile motion বুলি কোৱা হয়. So projectile motion এতিয়া ধৰা আমি এটা অবজেক্ট ইয়াৰে পৰা গ্ৰাউণ্ডৰ পৰা থ্রো কৰিছো কিবা এটা এংগেলত. So object to এটা কার্ভ পাথত ফলো কৰি ইয়াতে আহি পেলাই পৰিলে. So এই যে মোশন টো আছে অবজেক্ট টো এই মোশন টোকে প্ৰজেক্টাইল মোশন বুলি কোৱা হয় আৰু এই যে অবজেক্ট টো আছে এই অবজেক্ট টোত এই ক্ষেত্ৰত প্ৰজেক্টাইল বুলি কোৱা হয়. এটা প্ৰজেক্টাইলৰ এক্সাম্পল যেনেবাকে আমি ক্ৰিকেট বল, ফুটবল, টেনিস বল, সো এইবিলাক হল প্ৰজেক্টাইল মোশন. সো এই প্ৰজেক্টাইল বিলাক যেতিয়া মুভ কৰে তেতিয়া কিছুমান পাৰ্টিকুলাৰ ল কিছুমান পাৰ্টিকুলাৰ ফৰ্মুলা কিছুমান ফলো কৰে. এই ফৰ্মুলা বিলাক আমি আজিৰ ক্লাছটোত ডিসকাস কৰিম. মোৰ ভিডিওটো যদি তোমালোকৰ ভাল লাগে তেতিয়া হলে ভিডিওটো লাইক শেয়াৰ আৰু কমেন্ট কৰিবা. আমি গতিকে আজি আমাৰ টপিকটো স্টাৰ্ট কৰো. সো অবজেক্টটো থ্ৰো কৰা হৈছে অৰিজিনৰ পৰা. সো ইট উইল ফলো লাইক দিস. সো অবজেক্টটো এটা সময়ত ম্যাক্সিমাম পয়েন্ট পাবগে আৰু তাৰ পিছত ইয়াতে ফাইনালি এটো পয়েন্টত আহি পাবগে. সো অবজেক্টৰ ৰিলেটেড কিছুমান টাৰ্ম আমি ফাৰ্স্ট ডিফাইন কৰি লম. সো অবজেক্ট এটা যেতিয়া থ্ৰো কৰা হয় এটা এংগেলত তেতিয়া অবজেক্টটো যিমান হৰাইজন্টাল ডিসটেন্স কভাৰ কৰে হেতু কোৱা হয় ৰেঞ্জ, হৰাইজন্টাল ৰেঞ্জ. সো এটো ডিনোট কৰা হয় RD. So object projectile to যেতিয়া maximum point ত থাকে তেতিয়া যদি গ্ৰাউণ্ডৰ পৰা হাইট this height এটো কোৱা হয় maximum height. এই maximum height টো পাবলৈ যিমান সময় লাগে এটো কোৱা হয় time of ascent. আৰু এই maximum height ৰ পৰা গ্ৰাউণ্ডলৈকে আকৌ পাবলৈ যিখিনি সময় লাগে এই সময়খিনি কোৱা হয় time of descent. So time of ascent আৰু time of descent দুটা সমান হয়. So এফালৰ পৰা টাইম যদি tm হয় তেতিয়া হলে এফালৰ টাইম হ'ব tm. So এটা অবজেক্ট থ্ৰো কৰাৰ পিছত ই যিমানখিনি সময় ফ্লাই কৰিব সেই সময়খিনি কোৱা হয় টাইম অফ ফ্লাইট. So টাইম অফ ফ্লাইট হল ইয়াৰে পৰা ইয়ালৈকে টোটাল টাইমটো হল টাইম অফ ফ্লাইট. So ইয়াৰে পৰা ইয়ালৈকে টাইমটো যদি tm হয় তেতিয়া টোটাল টাইমটো হ'ব 2tm. So time of flight hobo 2tm. এতিয়া আমি চাও ইয়াৰে কিছুমান এক্সপ্ৰেশনস. ধৰা হল এটোক u velocity ৰে থ্ৰো কৰা হৈছে. So angle টো হল ধৰা থিটা. তেতিয়া হলে u velocity টোৰ দুটা কম্পোনেন্ট থাকিব. এটা হল x কম্পোনেন্ট আৰু এটা হল y কম্পোনেন্ট ux আৰু uy. তেতিয়া হলে ভেক্টৰটো হ'ব ux i cap plus uy j cap. সো ইয়াৰে x কম্পোনেন্টটো হল ux আৰু y কম্পোনেন্টটো হল uy. সো আমি এই u টোক যদি দুটা কম্পোনেন্টত ভাগ কৰো ইয়াতে সো টোটাল অ্যাঙ্গেলটো হল থিটা. So trigonometry, simple trigonometry যদি আমি ইয়াতে ইউজ কৰো তেতিয়া হলে আমি পাম এই পোরশন খিনি হ'ব u cos of theta আর এই পোরশনটো হ'ব u sin of theta. তেতিয়া হলে এই x কম্পোনেন্টটো হল u cos of theta আর y কম্পোনেন্টটো হল u sin of theta. এক্সেলাৰেশনটো হ'ব ইয়াৰ এক্সেলাৰেশনৰ দুটা কম্পোনেন্ট থাকিব. এটা হল x কম্পোনেন্ট আৰু এটা হল y কম্পোনেন্ট. সো x কম্পোনেন্টটো ধৰিলো আমি ax. So ax I cap আৰু y কম্পোনেন্টটো হল ay.
তেতিয়া হলে আমি লিখিম ay into j cap so x component to হবো এতিয়া অবজেক্টটো যেতিয়া মুভ কৰিব অবজেক্টৰ ওপৰত এটা এক্সেলাৰেশনে এক কৰি আছে সেই এক্সেলাৰেশনটো হল গ্ৰেভিটি acceleration due to gravity তো সেই গ্ৰেভিটি টু এক কৰে ডাউনৱার্ড gravity is acting downward so ইয়াৰ যেটো x কম্পোনেন্ট আছে সেই x কম্পোনেন্টটো হ'ব 0 কাৰণ গ্ৰেভিটি ডাউনৱার্ড এটাই আছে গ্ৰেভিটি ডাউনৱার্ড so যেটো হৰাইজন্টাল আছে ax টো হল হৰাইজন্টাল so হৰাইজন্টাল পাৰ্টটো হ'ব 0 আৰু y কম্পোনেন্টটো হ'ব minus of g কাৰণ ডাইৰেকশনটো হল অপোজিট অফ y ডাইৰেকশন so তলৰ ফালে আছে সেই কাৰণে minus g এতিয়া আমি ইয়াৰ কাৰণে যদি যিকোনো এটা পয়েন্ট লও ধৰি ললো আমি ইয়াতে এটা পয়েন্ট লৈছো ইয়াতে এটা পয়েন্ট লৈছো p পয়েন্ট সো এই p পয়েন্টৰ ভেলোসিটি আৰু পজিশনটো কিমান হ'ব হেতু আমি কেনেকৈ উলিয়াব পাৰো এই ইনিশিয়াল ফৰ্মুলা এইবিলাক ইউজ কৰি পেলাই আমি উলিয়াব পাৰো সো যেহেতু অবজেক্টটো এটা কনস্ট্যান্ট এক্সেলাৰেশন আন্ডাৰ মুভ কৰিছে গতিকে আমি ইয়াতে equations of motion for constant acceleration যিবিলাক আছে তিনটা ইকুয়েশন আছিল আমাৰ তিনটা ইকুয়েশন কি কি আছিল v is equal to u plus at x is equal to ut plus half at square আৰু v square equal to u square plus twice a x so এই তিনটা ইকুয়েশন ইউজ কৰি পেলাই আমি ইয়াৰ এই পার্টিকুলার p পয়েন্ট অফ ভেলোসিটি বা ইয়াৰ পজিশনটো উলিয়াম সো এটো হল যেতিয়া আমি যিকোনো অবজেক্টৰ ইকুয়েশনস অফ মোশন চাও তো অবজেক্টৰ ইকুয়েশন যদি অবজেক্টটো টু ডাইমেনশনাল মোশন হয় তেতিয়া হলে আমি এই তিনটা ইকুয়েশনৰ দুটা কম্পোনেন্ট পাম এটা হল x কম্পোনেন্ট আৰু এটা হল y কম্পোনেন্ট so x component হিসাবে যদি লিখো তেতিয়া হলে হ'ব এটো vx equal to ux plus axt so x equal to uxt plus half ax t square similarly vx square is equal to ux square plus twice ax into x যদি আমি এটা y component হিসাবে লিখো তেতিয়া হ'ব vy is equal to uy plus ay t আৰু ইয়াতে হ'ব y equal to uy plus ay t square so vy is equal to uy square plus twice ay into y so এই ছটা ইকুয়েশন আমি ইউজ কৰিব পাৰো projectile motionৰ কিছুমান ফৰ্মুলা কিছুমান প্যাৰামিটাৰছৰ ভ্যালু উলিয়াবৰ কাৰণে এতিয়া ধৰা এই p পয়েন্টত আমি অবজেক্টৰ ভেলোসিটি আৰু পজিশনটো উলিয়াব লাগে তেতিয়া হলে আমি ইয়াৰ কাৰণে দুটা ইকুয়েশন ইউজ কৰিম এটা হল x কোঅৰ্ডিনেটৰ ইকুয়েশন আৰু এটা হল y কোঅৰ্ডিনেটৰ ইকুয়েশন x কম্পোনেন্ট আৰু এটা হল y কম্পোনেন্ট সো সেই ভেলোসিটি এই পয়েন্টৰ ভেলোসিটি দুটা কম্পোনেন্ট আছে ধৰি লোৱা ভেলোসিটি দুটা কম্পোনেন্ট v এটা vx আৰু এটা হল vy তেতিয়া হলে vx ইকুৱেল টু হ'ব আমি জানো কি ux plus ax into t so ux মানে হল u cos theta আৰু ax মানে হল 0 so এই টার্মটো হৈ গল 0 so this is equation number 1 তাৰ পিছত vy is equal to হ'ব uy plus ayt so uy মানে হল u sin theta plus ay মানে হল minus g so আমি ইয়াতে মাইনাস টো লিখিব পাৰো so minus g into t this is equation number 1 so p পয়েন্টত অবজেক্টৰ ভেলোসিটিৰ বা প্ৰজেক্টাইলটোৰ ভেলোসিটিৰ ম্যাগনিটিউড হ'ব
V is equal to root over x component square plus y component square. So x component square to hobo u cos theta whole square plus y component to whole u sin theta minus gt whole square. এতিয়া আমি যদি p পয়েন্টত x কোঅর্ডিনেট আৰু y কোঅর্ডিনেট উলিয়াও তো x আৰু y এর যেটো মানে রিলেশন হবো that will represent the equation of the path. So here equation of path উলিয়াবৰ কাৰণে equation of path উলিয়াবৰ কাৰণে আমি ফার্স্ট উলিয়াব লাগিব x. So x equal to ux t plus half ax t square. So ux to whole u cos theta into t. So ax or value to whole 0. Okay, second term to 0 hoy gol. So this is equation number 3. So y is equal to uyt plus half ay t square. So uy মানে হল u sin theta t আর ay মানে হল minus g. So আমি ইয়াতে লিখো minus half gt square. So equation number 4. So এতিয়া x আৰু y ৰ মাজৰ ৰিলেশনটো উলিয়াবৰ কাৰণে আমি কি কৰিম ইকুৱেশন 3 ৰ পৰা t ৰ ভ্যালুটো উলিয়াম. সো ইকুৱেশন 3 ৰ পৰা আমি যদি t ৰ ভ্যালুটো উলাই ইকুৱেশন 4 ত যদি পুট কৰি দিও then we will get relation between y and x. So that relation will give the equation of the path or equation of trajectory. So ইয়াৰ পৰা আমি যদি t উলিয়াও ইয়াৰ পৰা t উলাব t is equal to x by u cos of theta. So আমি যদি ইয়াতে পুট কৰো so u sin theta আৰু t ৰ জায়গাত হ'ব x by u cos of theta minus half g t square মানে হল x square by u square cos square theta. So u cancel go, sin theta by cos theta will be equal to tan theta into x plus g minus g by 2 u square cos square theta into x square. So ইয়াতে theta to constant, so tan theta constant হবো. সে এটু নাম দিলো আমি a. So ইয়াতে g to constant, u to constant, theta constant. So এই গোটেই কোয়ান্টিটি to constant হবো. So ইয়ারে নাম দিলো আমি b. গতিকে y equal to হবো ax plus bx square. So this is nothing but the equation of a parabola. So ইয়াৰ পৰা আমি ক'ব পাৰো যে projectile টোৰ path parabolic হ'ব. এতিয়া আমি projectile টোৰ time of flight টো উলিয়াম. So time of flight. So time of flight is equal to, it is the total time that the projectile moves.
সো তাৰে দুটা পইণ্ট আছে, তাৰে দুটা পইণ্ট আছে, তাক আমি দুটা ভাগত ভাগ কৰিব পাৰো। সো এটা হ'ল টাইম অফ এসেন্ট আৰু এটা হ'ল টাইম অফ ডিসেন্ট। সো টাইম অফ এসেন্ট আৰু টাইম অফ ডিসেন্ট এই দুটা একেই হ'ব। সো টিএম, আৰু টিএম টোটাল টাইম অফ ফ্লাইট হ'ব টাইম অফ এসেন্ট প্লাস টাইম অফ ডিসেন্ট। সো ইট উইল বি ইকুয়াল টু টুৱাইস অফ টিএম। এটা টাইম অফ এসেন্ট উলিয়াবৰ কাৰণে আমি চাব লাগিব এই ম্যাক্সিমাম পয়েন্টত ভেলোসিটিটো কি হয়। সো এই ম্যাক্সিমাম পয়েন্ট এতিয়া আমি চাম এই প্ৰজেক্টাইলটো যেতিয়া গৈ টপ পয়েন্টটো পাব, সো যিমান ওপৰৰ ফালে যাই থাকিব তাৰ ভেলোসিটিটো তলৰ ফালে আহি থাকিব। সো ইট উইল বেন্ড, তো বেন্ড হৈ এই মুভমেন্টত ম্যাক্সিমাম পয়েন্টত ইট উইল বি হৰাইজন্টেল, অৰ্থাৎ এই পয়েন্টত তাৰ এটা কম্পোনেন্ট থাকিব, এটো হল হৰাইজন্টেল কম্পোনেন্ট vx। সো ইয়াৰে যেটো y কম্পোনেন্টটো আছে ভাৰ্টিকেল কম্পোনেন্ট, এই ভাৰ্টিকেল কম্পোনেন্টটো হ'ব এই পয়েন্টত 0। সো এই ভাৰ্টিকেল কম্পোনেন্টটো যে 0 হ'ব এটোৰ পৰাই আমি কি উলিয়াম টাইম অফ ফ্লাইট। সো আমি কি জানো vy is equal to uy plus ay t। সো uy মানে হল u sin theta আৰু ম্যাক্সিমাম পয়েন্টত vy ভ্যালুটো হ'ব 0, ay হল -g আৰু ম্যাক্সিমাম পয়েন্টত যেটো টাইম হ'ব সেই টাইমটো হ'ব টাইম অফ এসেন্ট অৰ্থাৎ tm। সো t will be equal to tm। সো gtm will be equal to u sin of theta। so tm is equal to u sin theta divided by g। so এইটো হৈ গল টাইম অফ এসেন্ট। গতিকে টোটাল টাইম অফ ফ্লাইট বা টাইম অফ ফ্লাইটটো কি হ'ব tf is equal to twice of tm অর্থাৎ twice u sin theta divided by g। so এইটো হল টাইম অফ এসেন্ট আৰু এইটো হল also টাইম অফ ডিসেন্ট আৰু এইটো হল টাইম অফ ফ্লাইট। এতিয়া আমি প্ৰজেক্টাইলটোৰ ম্যাক্সিমাম হাইটটো উলিয়াম। সো প্ৰজেক্টাইলটোৰ ম্যাক্সিমাম হাইটটো উলিয়াবৰ কাৰণে আমাক লাগিব, সো ইয়াৰ যেটো ম্যাক্সিমাম পয়েন্টত যেটো y কোঅর্ডিনেট আছে অর্থাৎ এই ইয়াৰে পৰা ইয়ালৈকে যে ডিসটেন্স আছে, সো y কোঅর্ডিনেটটোৱে কি ভ্যালু দিব, ইট উইল গিভ দ্য ভ্যালু অফ ম্যাক্সিমাম হাইট। সো ম্যাক্সিমাম height will be the value of y at the maximum point। so maximum height is the y value at the maximum point। so y হ'ব y is equal to আমি জানো uy t plus half ay t square। এতিয়া ম্যাক্সিমাম পয়েন্টত uy ম্যাক্সিমাম পয়েন্টত t2 হ'ব tm আৰু এইফালে লিখিব পাৰো t জায়গা লিখিব পাৰো tm। আচ্ছা, সো u এর ভ্যালুটো আমি জানো কি u sin theta। সো u sin theta, tm এর ভ্যালুটো আমি কি পাইছিলো আগতে tm is equal to u sin theta divided by g। সো এটো হৈ যাব u sin theta divided by g plus half ay মানে হল মাইনাস g। সো আমি ইয়াতে লিখিম মাইনাস হাফ g tm স্কয়ার। সো tm স্কয়ার মানে u স্কয়ার sin স্কয়ার
theta divide by g square. So g আৰু g square কাটিলে এটা g থাকিব তলত, so এইটো হ'ব u square sin square theta divide by g minus u square sin square theta divide by 2g. So আমি এটার পর যদি এটা মাইনাস করো, so u square sin square theta by g টো কমন যাব, ইয়াত থাকিব 1, so এফাল থাকিব 1/2, so 1 minus 1/2 হ'ব 1/2, so it will be 1/2 u square sin square theta divide by g. So 2 টোক আমি ইয়াতে লিখি দিলো. So this is the value for maximum height. So এতিয়া আমি projectile টোৰ horizontal range টো উলিয়াম. So horizontal range টো হল initial pointৰ পৰা final point লৈকে যেটো horizontal distance cover কৰিব, সেই distance টো horizontal range বুলি কোৱা হয়. So horizontal range r, it is equal to the x value at the final point. So এই final point যেটো x ৰ ভ্যালু হ'ব হেতুৱে হ'ব range. So এই final point আমাৰ টাইমটো হ'ল tf. So এতিয়া আমি চাও এই x equal to হ'ব, it is uxt plus half ax t square according to the equation of motion for constant acceleration. So এতিয়া ux মানে হ'ল u cos theta আৰু t মানে হ'ল, so যেতিয়া ফাইনাল পইণ্টটো পাবগে তেতিয়া টাইমটো হৈ গ'ল আমাৰ tf. so t জায়গাত আমি লিখিম tf, so এটো t জায়গাত লিখিম আমি tf, so u cos theta into tf, tf মানে হ'ল twice u sin theta divide by g plus half ax tf square. so ax ৰ ভ্যালুটো হ'ল 0, গতিকে সেকেন্ড পার্টটো আমাৰ হৈ গ'ল 0. so এটো হৈ গ'ল আমাৰ u square, so twice sin theta cos theta divide by g. এটা twice sin theta cos theta মানে হ'ল sin 2 theta, so ইফালে হ'ল u square আৰু এটোৰ পৰা আহিল আমাৰ sin 2 theta, so divide by g. so this is the relation for horizontal range. এতিয়া আমি গুটেই কেইটা ফর্মুলা একবার রিমাইন্ড করো. সো আমাৰ যিকোনো এটা পয়েন্ট p পয়েন্ট, এই p পয়েন্টত ভেলোসিটি ভ্যালুটো আছিলে v is equal to root over of vx square plus vy square. তাৰ পিছত এই p পয়েন্টত x আৰু y যেটো ৰিলেশন আছিলে হেতুৰ পৰা আমি পাইছিলো ইকুৱেশন অফ দা পাথ. সো ইকুৱেশন অফ দা পাথ আমি পালো y is equal to ax plus bx square. so এটো আছিলে ইকুৱেশন অফ পাথ. তাৰ পিছত আমি পালো টাইম অফ ascent আৰু টাইম অফ descent, so দুটাও ইকুৱেল হয়, so that is equal to u sin theta divide by g. তাৰ পিছত পালো আমি টাইম অফ ফ্লাইট, so time of flight is twice of tm, so twice u sin theta divide by g. তাৰ পিছত পালো আমি maximum height, so maximum height টো পালো আমি u square sin square theta divided by 2g. তাৰ পিছত আমি পালো horizontal range টো পালো u square sin 2 theta divide by g. so এই ফর্মুলা কেটা মনত রাখার কারণে এটা সিম্পল এটা উপায় আছে. so tf is equal to twice u sin theta by g. so u sin theta মানে হল y component uy, so twice of
y component of velocity, initial velocity divided by g. এইটো হৈ যাব u sin theta মানে হল uy, so square কৰিলে u square sin square theta, so এইটো হল uy square by 2g, আৰু এইটো হ'ব ux twice of ux uy divided by g. So twice of ux uy কৰিলে হ'ব twice u square cos theta sin theta, so u square bracket আহিব 2 sin theta cos theta, so 2 sin theta cos theta মানে হল sin 2 theta, so আমি পালো 2 ux uy divided by g. so এই ফৰ্মুলা তিনটা ফৰ্মুলা আমি ইজিলি এনেকে মনত ৰাখিব পাৰো. so আজিৰ ভিডিওটো আমি ইমানতে শেষ কৰিছো, ধন্যবাদ.